এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। কালিলৈ শ্ৰাদ্ধৰ বাবে আজি ৰাতিয়ে শাক পাচলিখিনি কৰিবৰ কাৰণে বৰমাহঁতক মতা হ'ল আৰু এই বৰমাহঁতে কৰি আছে শাক পাচলি কালিৰ কাৰণে। The next day. আৰু আজি হৈছে আইতাৰ সপ্তম বাৰ্ষিক বছৰেকীয়া শ্ৰাদ্ধ। আইতা তুমি য'তেই আছা ভালে থাকা আৰু আমাক তাৰ পৰা আশীৰ্বাদ কৰিবা যাতে আমি জীৱনত প্ৰতিটো ঘাট প্ৰতিঘাটত সুকলমে আগবাঢ়ি যাব পাৰোঁ। এয়া মই ভকতসকলক চাহৰ লগত দিবৰ কাৰণে বনাইছিলোঁ পুৰি। আৰু এইফালে ধুই আছে প্ৰসাদৰ কাৰণে মগুমাহ আৰু এইফালে ফল মূলখিনি কাটি থোৱা হৈছে। নাই শুলে এই এতিয়া কি হ'ল শুনি কিন্তু দেই গালি নাপাৰিবি। আৰু এয়া বনাই আছে খিচিৰি আৰু চব্জি। এতিয়া মিঠাই আৰু দৈ ভগাই থোৱা হৈছে আৰু ইয়াত প্ৰসাদ দিয়া হৈ গ'ল। উঠাইছোঁ গম্ভীৰ বতাহ এইটো খাইছা 6 hours later. তাৰপিছত মই এতিয়া বনাই আছোঁ এয়া খাবৰ কাৰণে ৰাতি হাঁহ মাংস আৰু মাংসখিনি দেখিব খাওঁ লাগিছেনে জনাবাচোন দেই। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।